Welcome back to my YouTube channel. নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ YouTube চেনেলৰ অন্য এটি নতুন ভিডিঅ লৈ। কি খবৰ আপোনালোকৰ? আশা কৰো সকলো খবৰ ভাল, মোৰো ভাল। এতিয়া গৈ আছো চাপাখোৱা। বাইদেউ আৰু মই দুইজনে যাম, সৰু বাইদেউ। কালি যিসকলে মোৰ ভিডিঅ'টো চাইছে কি হৈ গ'ল, মোৰ এডিট কৰা ভাল নহ'ল মানে, তথাপিও আপোনালোকে মৰম দিছে অকণমান হ'লেও। কি হ'ল, কালি মোৰ বাৰ্থডে আছিলে। যিসকলে বাৰ্থডে উইচ কৰিছে মোৰ সেইসকলক মানে ৰিপ্লাই কৰি থাকোঁতে আৰু ভিডিঅ'টো এডিট কৰিব আছিলে। কি হৈ গ'ল, মোৰ ফোনটো মানে গোটেই স্পেচ ফুল হৈ গ'ল। ভিডিঅ' বনোৱা, ফটো চটো মাৰা সেইবিলাক ফুল হৈ গ'ল। সেইটো কাৰণে মোৰ ফোনটোত এডিট কৰিব নোৱাৰিলোঁ। মা ফোনত এডিট কৰা হৈছিলে, সেইটো কাৰণে মানে থাকি গ'ল। ময়ো ভালকৈ মন কৰি নল'লোঁ ভিডিঅ'টো, এনেকৈ পষ্ট কৰি দিলোঁ। আকৌ সেইবিলাকে আৰু এতিয়া গৈ লওঁ, ধুনীয়াকৈ চাই থাকক আজি ভিডিঅ'টো, চাই থাকক। গ'লোঁ আমি দুইজনীয়ে, এইফালে বাইদেউ। এতিয়া গাড়ী উঠি লওঁগৈ, তাৰপিছত তাত গৈ একেবাৰে লগ পামগৈ। চাই থাকক ধুনীয়াকৈ। পাই গ'লোঁ মানে এতিয়া মানে অকণমান কাম এটা আছিলে বাইদেউ গ'লোঁ। সেইফালে বাইদেউ পূৰা বেংকত সোমাই আছে, মই ধুনীয়াকৈ বাহিৰত গৈ আছোঁ। পূৰা চাওক বাইদেউ। তো বজাৰলৈ যাম এতিয়া, ইয়াত সোমোৱাৰ পাছত তাত গৈ একেবাৰে লগ পাম। তো গাইছ, ইফালে পূৰা ভিৰ লাগি আছে বেংকৰ ভিতৰত। এতিয়া পইচা দি মেলি ওলালোঁ, এতিয়া যাম বজাৰলৈ, গৈ লওঁ, তাত লগ পামগৈ, চাই থাকক। তো গাইছ, এইফালে পূৰা প্ৰগ্ৰেম হৈ আছে, আজিৰ পৰা ষ্টাৰ্ট কৰিছে প্ৰগ্ৰেম। কুসুম দা আহিব বুলি কৈছে 29 তাৰিখে। আপোনালোক সকলো আহিব চাবৰ কাৰণে, আৰু কোনে কোনে আহিব মোক কমেণ্ট কৰি জনাব। তো গাইছ, এতিয়া দুজনীয়ে খোজকাঢ়ি আহি আছোঁ বজাৰলৈ। মানে বজাৰলৈ বেছি দূৰ নহয়, সেইটো কাৰণে খোজকাঢ়ি আহিছোঁ। এতিয়া গৈ আছোঁ ঘূৰাই পেলাই বজাৰলৈ, ধুনীয়াকৈ আৰু। তো গাইছ, ইফালে পূৰা বেগ বিকি আছে মানে, আজি বজাৰটো বৃহস্পতিবাৰ, পূৰা বজাৰ বহিছে। আমি মাজে মাজে গৈ আছোঁ এতিয়া। আৰু এইফালে ফুল চাওঁ, মানে ফুলৰ পুলি দেখিলে মোৰ লওঁ লওঁ লাগিয়ে যায়। এতিয়া গৈ আছোঁ বজাৰৰ মাজে মাজে পূৰা ধুনীয়াকৈ। তো গাইছ, এতিয়া এইফালে বাইদেউ থ্ৰেডিং কৰি আছে। এতিয়া আহি গ'লোঁ আমি থ্ৰেডিং কৰিবৰ কাৰণে। এইফালে মই পূৰা ধুনীয়াকৈ বহি আছোঁ। তো গাইছ, এতিয়া আহি গ'লোঁ কাপোৰৰ বজাৰলৈ, পূৰা বাইদেউ বজাৰ কৰি আছে। মোৰ বাৰু একো নাই, বাইদেউৰ লগতে আহিছোঁ এনেই। গ'লোঁ খাবৰ কাৰণে, পূৰা ঘূৰি খাই লওঁ বুলি ভাবিছোঁ। এতিয়া খাই লওঁগৈ। গাইছ, পূৰা এইফালে আমাৰ অৰ্ডাৰ আহি গ'ল চাওমিন। এতিয়া এইফালে পূৰা চুপো আহি গ'ল। এতিয়া কাম এটা আছে বুলি এইফালে গৈছে, কিবা কাগজ আনিবৰ কাৰণে। এতিয়া মোৰ এতিয়া ঘৰলৈ গৈ লওঁ, একেবাৰে ঘৰত। তো গাইজ, ঘৰত আহি পাই গ'লোহি। এতিয়া ঘৰত সোমাই লওঁগৈ। পৰা ভাত খাই মেলি মানে মাহঁতি খালে, মই নাখালোৱে, চাওমিন খাই আহা। এতিয়া বিহু শিকিবৰ কাৰণে ওলাই আহিছোঁ। মানুহখিনি আহিলোঁ বুলি কৈছে, আহিলে নে নাই নাজানো। এতিয়া গৈ লওঁ তালৈ, তাত লগ পামগৈ, ধুনীয়াকৈ গৈ লওঁ। ইফালে পূৰা গৈ আছোঁ। এতিয়া বাহিৰতে ওলাই ল'লে, যাবলৈ ওলাই আহিছোঁ। ইফালে আমাৰ পোৱালীকেইটা, এইফালে বেটি, ইফালে পূৰা বেটাৰ ওপৰত উঠি আছে। মতা কচুটো হাই কৰি দিয়া, হাই গাইছ কৰি দিয়া। তো এতিয়া গৈ লওঁ, বিহু শিকালে ধুনীয়াকৈ চাই থাকোঁ।
তো গাইজ ঘৰত আহি পাই গ'লোহি মানে উঠনিয়ে পাই গ'লোহি। এতিয়া পূৰা এইফালে আন্ধাৰে হৈ গ'ল। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আমি বিহু শিকা নেদেখালোঁ আপোনালোকক, বেয়া নাপাব, কালিলৈ দিব লাগে, কালিলৈ দেখিব, কালিলৈ মানে নেক্সট ব্লগত দেখিব আৰু। তো ভিডিঅ'টো আজিলৈ ইমানতে থৈছোঁ। চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে মোৰ যদি চেনেললৈ নতুনকৈ কোনোবা আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব আৰু লাইক কমেণ্ট যি পাৰে কৰি দিব। আৰু ভিডিঅ'টো আজিলৈ ইমানতে থৈছোঁ।